গুড মৰ্ণিং অসমবাসী ৰাইজ। আজি 1427 ভাস্কৰাব্দ আৰু 1942 শকাব্দ। আজি অসমীয়া ভাদ মাহৰ 26 তাৰিখ আৰু ইংৰাজী ছেপ্টেম্বৰ মাহৰ 12 তাৰিখ শনিবাৰ। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছে 5:10 আৰু সূৰ্যাস্ত হ'ব 5:28। আজি তিথি হৈছে কৃষ্ণা দশমী তিথি, নক্ষত্ৰ আদ্ৰা নক্ষত্ৰ, যোগ ব্যতিপাত যোগ আৰু জন্ম ৰাশি মিথুন ৰাশি। সদায় ৰাশিফল পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক ফল টক্স দিকে। ইয়াতে যিটো বেল আইকন আছে এইটো অল কৰি দিয়ক, যাতে আমাৰ সকলোবোৰ ডেইলি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। পোন প্ৰথমৰ ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি হজমৰ খেলি মেলি বা খাদ্যৰ বিষক্ৰিয়াজনিত ৰোগ হ'ব পাৰে। আৰ্থিকত বৰ ভাল নহয়। চাকৰিয়ালৰ বদলিৰ সম্ভাৱনা। ভাবি গুণি দিনটো চলাওক। ঘৰুৱা খেলি মেলি দূৰ হ'ব। আপোনালোকৰ শুভ ৰং হৈছে মুগা। যুক্তিবাদী মনোভাৱ। খং কমাওক, শত্ৰু সংখ্যা কমিব। ব্যয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি নতুন কাম হাতলৈ আহিব। উপাৰ্জন অলপ বাঢ়িব। ভ্ৰমণৰ আশা পূৰণ হ'ব। কৰ্মত তৎপৰতা থাকিব। কাকো টান কথা নকোৱাই ভাল হ'ব। আপোনালোকৰ শুভ ৰং হৈছে মেৰুণ। পেটত গেছ হ'ব পাৰে। দাম্পত্যত শুভ। প্ৰেমত আকুলতাও কমাওক। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্মসংস্থানৰ সুযোগ আহিব। দুৰ্ঘটনাৰ আশংকা থাকিব। ধন প্ৰাপ্তিৰ সম্ভাৱনা। নেতৃত্ব দিব পাৰিব। দুষ্ট লোকৰ পৰা আঁতৰি থাকক। আপোনালোকৰ শুভ ৰং হৈছে কমলা। পূবে ভ্ৰমণ নকৰিব। অৰ্থ উপাৰ্জনৰ দক্ষতা থাকিব। ৰোগমুক্ত হ'ব। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি বন্ধুৰ সৈতে সংঘাত তথা বিচ্ছেদৰ সম্ভাৱনা। হাতত টকা পইচা বেছি নাথাকিব। খোৱা বোৱাৰ প্ৰতি আগ্ৰহ কমিব। বীৰ দৰ্পে কাম কৰিব পাৰিব। সততা নিষ্ঠা অব্যাহত থাকিব। আপোনালোকৰ শুভ ৰং হৈছে মাখন। আনক দুৰ্বল বুলি গণ্য নকৰিব। সংগীতজ্ঞৰ সুনাম বৃদ্ধি। সম্পদ লাভ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি পতি পত্নীৰ সংঘাত অনিবাৰ্য। আৰ্থিক ক্ষতিৰ পৰা কোনোমতে ৰক্ষা পৰিব। সন্মানত আঘাত লাগিব পাৰে। নীতি নিয়ম মানি চলিলে সুখী হ'ব পাৰিব। মনৰ খেলি মেলি দূৰ হ'ব। আপোনালোকৰ শুভ ৰং হৈছে মুগা। কোনো আত্মীয়ৰ শাৰীৰিক সংঘাত। অৰ্থ নাশ। ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। ইয়াৰে পাছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি অহংকাৰ কৰি কথা নক'ব। পেটৰ অসুখ বেছি হ'ব পাৰে। চাকৰিয়ালৰ দায়িত্ব বাঢ়িব। অৰ্থ লালসা বৃদ্ধি পাব। স্নায়ৱিক দুৰ্বলতা থাকিব। আপোনালোকৰ শুভ ৰং হৈছে আকাশী নীলা। সৃজনী শক্তি বাঢ়িব। বিদ্যা বুদ্ধিত প্ৰখৰতা থাকিব। মাটি বাৰী লাভ কৰিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। ইয়াৰে পাছৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি উপাৰ্জন আশা কৰাতকৈ কম হ'ব। কফজনিত ৰোগত কষ্ট পোৱাৰ সম্ভাৱনা। নতুন সম্পৰ্ক গঢ়াৰ সুযোগ পাব। ঘৰুৱাত নতুন চিন্তা আহিব। ভাবি গুণি দিনটো চলাওক। আপোনালোকৰ শুভ ৰং হৈছে মুগা। খৰচৰ মাত্ৰা বৃদ্ধি পাব। গৱেষকে মনোগ্ৰাহী তথ্য পাব। সম্পদ লাভ। ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্যৰ কিছু উন্নতি হ'ব। হাতত থকা ধন খৰচ হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ আহিব। কৰ্মত দক্ষতা বৃদ্ধি পাব। প্ৰতিবেশীৰ পৰা মানহানি হ'ব পাৰে। আপোনালোকৰ শুভ ৰং হৈছে মুগা। শনি মন্দিৰ দৰ্শন কৰক। ভাতৃৰ উন্নতি দেখা গৈছে। যান বাহনত কষ্ট। ব্যয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব।
আপোনালোকৰ শুভ সংখ্যা হৈছে 4। ইয়াৰে পাছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্মত তৎপৰতা থাকিব। পাৰিবাৰিক অশান্তি হ'ব পাৰে। ধৰ্মীয় কাম কাজত বেছিকৈ ব্যস্ত নহ'ব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শনি পূজা কৰক, গ্ৰহদোষ আঁতৰিব। আপোনালোকৰ শুভ ৰং হৈছে মাখন। আনৰ সম্পত্তি লোভ নকৰিব। পৰকীয়া প্ৰেমত মানহানি দেখা গৈছে। ব্যয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি গুৰুত্বপূৰ্ণ কামবোৰ খৰখেদাকৈ সম্পূৰ্ণ কৰক। পৰিয়াললৈ নতুন আলহীৰ আগমন ঘটিব। আৰ্থিক সমস্যা বাঢ়িব পাৰে। নেতৃত্ব দিব পাৰিব। মামা ভাগিনৰ সংঘাত হ'ব পাৰে। আপোনালোকৰ শুভ ৰং হৈছে মুগা। পূবে ভ্ৰমণ নকৰিব। লেখক লেখিকাৰ সুনাম, খং কমিব। দ্ৰব্য লাভ কৰিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ভাতৃ ভগ্নীৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা। ঘৰৰ পৰিৱেশ প্ৰতিকূল হ'ব পাৰে। স্বাস্থ্য বৰ ভাল নহয়। কৰ্মত তৎপৰতা বৃদ্ধি পাব। দুষ্ট লোকে আপোনাৰ বদনাম কৰিব। আপোনালোকৰ শুভ ৰং হৈছে ৰূপালী। দৰিদ্ৰ লোকক ক'লা ৰঙৰ বস্ত্ৰ দান কৰক। দাম্পত্যত শুভ। শত্ৰু সংখ্যা কমিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি মানসিক অস্থিৰতাত ভুগিব পাৰে। ভবামতে কামত অগ্ৰগতি নহ'ব। আত্মসন্মানত আঘাত লাগিব পাৰে। ঘৰুৱাত খেলি মেলি দূৰ হ'ব। এচিডৰ পৰা ক্ষতি যোগ দেখা গৈছে। আপোনালোকৰ শুভ ৰং হৈছে মাখন। মাছ মাংস নাখাব আজিৰ দিনটোত। নিজৰ শক্তিক বিশ্বাস কৰক। ভ্ৰমণত চিন্তা। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।